শম্ভুনাথ, জয় শিব শম্ভুনাথ, জয় শিব শম্ভুনাথ, জয় হোক দৈত্য রানী কায়াধুৰ, জয় হোক। কোন তুমি অতিথি ব্ৰাহ্মণ, খন্তেক অপেক্ষা কৰা, আনিলো মই পূজাৰ সম্ভাৰ। নালাগে ৰাণী, হে অৰ্চনা বন্দনা মোক হে একোকে নালাগে। তোমাৰে মংগলৰ কাৰণে মই নিজেই আহি চাপিছো ওচৰ। মোৰ মংগলৰ বাবে ৰাণী বুজা নাই বিপ্ৰভৰ, ভাঙি পাতি কোৱা হবিকে। ৰাণী কোৱা বিপ্ৰভ। ভাঙি পাতি কওঁ যদি সকলো কাহিনী, পাৰিবানে শুনি তুমি স্থিৰেৰে থাকিব? কোৱা বিপ্ৰভৰ, নকৰি পলম। বিবেহিকা আতংকই মোক ধৰিছে আৱৰি। শুনা তেন্তে দৈত্যপতেশ্বৰী, ব্ৰহ্মাকে তপস্যা কৰি তোমাৰ স্বামীয়ে, ব্ৰহ্মাক তপস্যা কৰি মোৰ স্বামী, তোমাৰ স্বামীয়ে, মোৰ স্বামীয়ে কি বিপ্ৰভৰ? অনাহাৰে অনিদ্ৰাৰে থাকি কি বিপ্ৰভৰ কওক, নকৰি পলম। হেৰুৱালে নিজ প্ৰাণে নিজৰ দুখ। কি কলে? হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই। মিছা কথাত মই নাযাওঁ প্ৰত্যয়। কোন তুমি প্ৰপঞ্চক শত্ৰু দানৱৰ? ৰাণী, বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ। স্বচক্ষে দেখিলো মই তোমাৰ স্বামীক শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাই সমস্ত দেখা পলুৱাই থাকিলে। ইমানতো ভাবিছা নেকি তোমাৰ স্বামী জীৱিত এই ধৰাৰ বক্ষত? ৰাণী, যাক তুমি বিপ্ৰ বুলি ভাবিছা মনত, ছদ্মবেশে মই দেৱ পুৰন্দৰ। কি তোমারই মঙ্গলের কারণে নিবও খোঁজো তোমাক মই স্বর্গপুরী লৈ। তুমি এনেকে সেই ছদ্মবেশী দেৱ পুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ স্বামীৰ শত্ৰু মানে তুমি মোৰ শত্ৰু। নালাগে তুমি কায়াধুৰ মংগল কামনা কৰিব। আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা। নহলে মই প্ৰহৰী দৌৰি মাতিবলৈ বাধ্য হ'ম। প্ৰহৰী মাতা রানী, উচ্চ কণ্ঠে মাতা। প্রহরী দুয়ারি কোনো নাই জীবিত ধরা, সকলোকে মৃত্যুদণ্ড দিলে দেবতাই। হাতৰি শিকাৰ আজি মই নেৰিম সহজে। প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব আজি
এই ইন্দ্রই আহা আহা রক্ষা করা নাই কোন কথা আহা, দাদি। রক্ষা করা আর তোর জানে বেটো তুই মুখ স্পর্শ করবি আহারানি বিলম্বই নতু হতাব বিখিনি আহারানি রক্ষা করা কোন কথা রক্ষা করা আর তোর জানে বেটো এই বার্তা যদি মোর স্বামী দেবতাই পাই কোথায় বলাবি এই লস দেবে না নামানি আর তোর যা নাই আহারানি নারায়ণ 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 ও দেবেন্দ্র এবার কি ও কিহৰ মতিছন্ন হৈ তুমি পৰস্তি কৰিলা হৰণ এবার কি পৰস্তি ও তাতে আকৌ গৰ্ভৱতী শ্ৰী দেবেন্দ্ৰ ও এনে কাৰ্য অতি অশুভনীয় এনে কাৰ্য অতি অশুভনীয় দেবর কি তেন্তে চাইলো তুমি কোন এই দৈত্য রমণী ব্রহ্মাকে তপস্যা করি হিরণ্য কক্ষে অনাহারে অনিদ্রারে থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখ নারায়ণ আৰু তেওঁৰে পত্নীয়ে কায়াধুৰা কায়াধু বৰ্তমান গৰ্ভৱতী সন্তান সম্ভৱ নারায়ণ এই গতিকে এই গতিকে গর্ভ নষ্ট কৰি সমূলংশে বিলুপ্ত কৰি দানৱৰ নাম চিৰ শান্তি লভিব ইন্দ্ৰই আৰু চিৰ শান্তি লভিব সমগ্ৰ বিশ্বই বাহ দেবেন্দ্ৰ কি চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু দেবেন্দ্ৰ এবার জানিব পাৰোনে কোনে দিলে তোমাক তেনে সমাচাৰ এবার যাৰ তপুবলে বিশ্বত কৰিছে আতংকৰ সৃষ্টি যাৰ যুগবল দেখি যুগেশ্বৰ নিজেই চিন্তিত ও তেনেহেন হিৰণ্যকশিপু লীন যাব পাৰে জানো ধৰাৰ বক্ষত ইমান সহজে এবার তেন্তে কি তপস্যা তেতিয়াও হিৰণ্যকশিপ অবিলম্বে অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ এবার কি বৰ্তমান সন্মানেৰে এই দিহা তুমি কয়াধুৰাণী এবার কি আৰু দেবেন্দ্ৰ যাক তুমি বলেৰে হৰণ কৰি আনিছা তেওঁৰ গৰ্ভতে বিৰাজ কৰিছে এক নিষ্পাপ কিশোৰ মহান বৈষ্ণৱ ৰূপী পুণ্য ভগৱান দেবেন জানিবা লক্ষ লক্ষ ব্ৰজ প্ৰহাৰেও নাখিব নোৱাৰে তেনে দুষ্পতিক গতিকে সন্মানেৰে এই দিহা তুমি কয়াধুৰাণী ক্ষমা করা দেবর দেবর কি ক্ষমা করা দৈত্য পতেশ্বরী না জানি হে মহাদ্রোহ করেছিল মই পূজ্য বৈষ্ণৱ যোৱাৰ আমি সন্মানেৰে তোমাক মুক্তি দিলো দেৱৰ্ষি এতিয়া মই বিদায় দিব মাগিছো দেৱৰ্ষি দেৱৰ্ষি নারায়ণ নারায়ণ নারায়ণ